বহুত বাধা বিঘিনিৰ পিছত অৱশেষত আমাৰ প্লেনটো সম্পূৰ্ণ হ'ব গৈ আছে। হৰে কৃষ্ণ এভৰিৱান। প্লেন মানে মুভি এখন চাব যোৱা কথা বহুত দিনৰ পৰা আলোচনা কৰি আছিলো, কিন্তু কেতিয়াবা ইটোৰ টাইম নিমিলে, কেতিয়াবা মোৰ টাইম নিমিলে, কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ, কিমান কি যে মানে। কিন্তু আজি টাইম মিলাই আমি তিনি বন্ধু ওলাই আহিছিলো যদিও আমাৰ এটা টাইম আছিল মাত্ৰ 1 ঘণ্টা আৰু আমি ট্ৰেভেল কৰিব লাগিব 40 কিলোমিটাৰ। কিন্তু আজি আহিছো যিহেতু কোনেও ৰখাব নোৱাৰে। চিনেমা আৰম্ভ হোৱাৰ 10 মিনিট থকাত কিবাকে আহি পাওঁ আমি চিনেমা হল। পিছে কোনখন চিনেমা চাব আহিছো কোৱাই নাই নহয় আপোনালোকক। অলপমান ৰখি দিয়ক নহ'লে, একেলগে দেখাই দি আছো দিয়ক। টিকেট কাটি ভিতৰলৈ আহি খাবৰ কাৰণে পপকৰ্ন লৈ মুভি আৰম্ভ হোৱাৰ 1 মিনিট আগত আমি চিটত বহোহি। চিনি পালেনে কোনখন মুভি? হয়, আজি আমি চাব আহিছিলো কালকি মুভিখন। আৰু সঁচাকে মুভিখন বহুত বেছি ধুনীয়াকে বনাইছে। বাৰু চিনেমাখন শেষ কৰি পেটটোক সন্তুষ্ট কৰিবৰ কাৰণে আমি দোকান বিচাৰাত লাগিলো। ৰাস্তাত এই খুৰাজনে বহুত জোৰ কৰি মাতিছিল, বোলে আহা ভাইটিহঁত আমাৰ তাতে খাবা। কিন্তু আমি আহিলো বৃন্দাবনত, মানে বৃন্দাবন নামৰ ৰেষ্টুৰেণ্টখনত। আহি পাই আমি অৰ্ডাৰ কৰিলো ভেজ থালি। আৰু থালিখনৰ আইটেম দেখি মই কনফিউজ, বোলো কোনটো খাওঁ কোনটো নাখাওঁ। বাৰু লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ছাবস্ক্ৰাইব নতুবা ফ'ল' কৰি যাব আকৌ।